এয়া হৈছে মোৰ শাহুমাৰ বিয়নীকৰ সভা মানে দহা। তেওঁ বহাগৰ বিহুত ঢুকোৱাৰ বাবে ৰাইজে তেওঁৰ সভাখনলৈ গায়ন বায়নৰ লগতে বিহু এখোলাও আগবঢ়ায়। সেইদৰে তেওঁলোকক ঘৰৰ লগতে সকলো পৰিয়ালে এনেকৈ চেলেং কাপোৰ পাৰি সভাস্থলীলৈ তেওঁলোকক আগবঢ়াই নিয়া হয় আৰু সকলো মহিলাই তেওঁলোকক চৰণ চুই প্ৰণাম জনায়। গায়ন বায়নসকলে যেতিয়া ৰভাস্থলীত এপাক ঘূৰি তেওঁলোকে ভিতৰত প্ৰৱেশ কৰিবলগীয়া হয়, তেতিয়া তেওঁলোকৰ সাজ পোছাক সম্পূৰ্ণৰূপে বেলেগ কৰি আৰু এয়া হৈছে মেধি ঘৰ। মেধিয়ে বেলেগে খায়। সভাখনত মোৰ মৰমৰ হৰিভকতনীক লগ পালোঁ আৰু বহুতকো লগ পালোঁ, ভাল লাগিল। আৰু সভা শেষৰ পাছত সকলোৱে ঘৰা-ঘৰি গৈছে, লগতে ময়ো মিঠৈ টোপোলা লৈ ঘৰলৈ বুলি ওলাইছোঁ। আপোনালোককো আজি ইয়াৰ পৰাই বিদায় দিলোঁ। আকৌ এটি নতুন ভিডিঅ'ত লগ পাম। আজিলৈ বাই বাই।